हेलो फ्रेंड्स की खबर आपनलोকৰ निश्चय ভাল মই হৰিতে পুনৰবাৰ নতুন এটা ভিডিঅলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই আছো ধাননি পথাৰৰ কাষত। এয়া পিছে শাওনৰ ধাননি নহয়, এয়া চৈত মাহৰ সজাল ধৰা ধাননি। মোৰ দেখিয়ে ভাল লাগিছে কাৰণ ময়ো প্ৰথমবাৰৰ কাৰণে দেখিছো, আগতে মই দেখা নাই। এয়া মই খালি ধান দেখিছিলো, কিন্তু এয়া ধান এইবাৰ প্ৰথম দেখিছো মই। আপোনালোকেও চাওক, বহুতেই বেছি মৰম লগা ধাননি এইখন, কাৰণ বাৰিষাৰ ধাননি আমি সকলোৱে দেখি আছো, কিন্তু এয়া খৰালি মাহত ৰোৱা ধান মই প্ৰথমবাৰৰ কাৰণে দেখিছোঁ। আপোনালোকে দেখিব পাৰে, কিন্তু মই দেখা নাছিলোঁ আগতে। আৰু ধাননিৰ কাষেৰে এনেকুৱা এটা জান বৈ গৈ আছে, আৰু সেইফালে হৈছে বজাৰ, সত্ৰ বজাৰ। আমাৰ ওচৰৰে, বেছি দূৰ নহয় আমাৰ পৰা। এয়া জান এটা বৈ গৈছে, আৰু সেইফালে ৰাস মহোৎসৱ হয় এই আগৰ পিনে। আজি ভিডিঅ'টো ইমানেই আছিল। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই।